लहरों से डरकर नौका पार नहीं होती, कोशिश करने वालों की कभी हार नहीं होती। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আপুনি স্কেটিং যে চাইছে কেনেকুৱা লাগিছে? ভাল লাগিছে আমাৰ। ফাৰ্ষ্ট আপোনাৰ নামটো জনাই দিব। ইমৰান হুছেইন, আপোনাৰ ঘৰ শিলপুখুৰী। এই স্কেটিং আপুনি কিমান দিন ধৰি কৰি আছে? স্কেটিং আমি 3 মাহ ধৰি ট্ৰাই কৰি আছো। আপুনি ফাৰ্ষ্ট ক'ত চাইছিলে যে মোৰো স্কেটিং কৰিব লাগে, মোৰ ভিডিঅ' বনাব লাগে, তেনেকৈ ক'ত চাইছিলে আপুনি? ফাৰ্ষ্টত মই ইউটিউবত চালো, চাই পেলাই মই ট্ৰাই কৰিছো। এতিয়া লাহে লাহে এতিয়া মই স্কেটিং কৰি আছো। ইমান ধুনীয়াকৈ শিকা নাই। ইনশাআল্লাহ ফাৰ্ষ্টত একযোৰ আনিলো স্কেটিং, সেইটো ক্লিয়াৰ হৈ গ'ল, আকৌ অৰ্ডাৰ কৰিলো। এতিয়া লাহে লাহে শিকি আছো। এই স্কেটিঙৰ জোতা কিমান টকা দি লৈছে আপুনি? এইটো হ'ল আপোনাৰ 2800 টকা। ফাৰ্ষ্টত যিটো আনিছিলো 4000 টকা। আৰু আপুনি প্ৰফেশ্যনেল কি কৰে, এনে ঘৰত কি কৰে, কি ব্যৱসায় কৰে? প্ৰফেশ্যনেল মোৰ কাম বন কৰোঁ, মাছ টাছ মাৰোঁ, তাৰপিছত বেলেগ চেলেগ মোৰ কিবা কিবি থাকিলে কৰোঁ, আৰু স্কেটিঙেই কৰোঁ বেছি। আৰু আপোনাৰ জোতাযোৰ কিমান টকা দি আনিছে? এইটো হ'ল 2800 টকা। এতিয়া মোৰ কালি পৰহি দিন এটা ক্লিয়াৰ হৈ গ'ল চকা, আকৌ আজি এটা গ'ল। এতিয়া অৰ্ডাৰ কৰিলোঁ এমাজনত, সেইটো মাহৰ 6 তাৰিখত আহিব। কি কৰিম, লাহে লাহে ইনশাআল্লাহ আনিব লাগিব। এতিয়া ইমান পইচাও নাই যে একেবাৰে 10,000 টকা MM900 লৈ আহিম। মোৰ মনত আশা যে MM900 এদিন আনিম। ইনশাআল্লাহ তোমালোকে ছাবস্ক্ৰাইব কৰিবা। আপোনাৰ চেনেলৰ নামটো কৈ দিব। ইমৰান হুছেইন স্কেটিং, KMRAN হুছেইন স্কেটিং। দেখা গৈছে গাঁৱে ভূঞে এইবিলাক স্কেটিং কম কৰাত দেখা যায়। আমাৰ নগাঁও ডিষ্ট্ৰিক্টত মই আপোনাকে ফাৰ্ষ্ট চাইছো যে আপুনি স্কেটিং কৰি আছে। নগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত মৰিগাঁও যেতিয়া আপুনি স্কেটিং কৰে তেতিয়া ৰাইজৰ প্ৰতিক্ৰিয়া কি হয়, ৰাইজে কি কয় আপুনি? ইনশাআল্লাহ খুব সাপোর্ট করে, সবেই সাপোর্ট করে, সাবস্ক্রাইব করে। ফার্স্টত যেতিয়া আনিছিলো তেতিয়া মোক পাগল কলে, এ যোনে কি কয় মই মনত দুখ লগা নাই, কবই গাঁৱলীয়া স্কেটিং কৰি এনেকুৱা কবই। এতিয়া মোৰ মনত মই এইটো স্কেটিং কৰাৰ সময়ত সবেই ভাল পায়। এতিয়া লাহে লাহে শিকি আছো, সাপোর্ট কৰে সবেই। আপুনি যেতিয়া ফাৰ্ষ্ট টাইম স্কেটিং কৰিছিলে তেতিয়া কিবা আঘাতপ্ৰাপ্ত হৈছিলে নেকি আপুনি? বহুত পালো, দুখ পাইছিলে নেকি? বহুত দুখ পালো। আপুনি কিমান দিনৰ মূৰত এতিয়া শিকিব পাৰিছে? ফাৰ্ষ্টত 1.5-2 মাহৰ পিছত মই লাহে লাহে এতিয়া পুৰা 3 মাহৰ ৰাউণ্ড হৈ গ'ল। ফাৰ্ষ্টত যেতিয়া শিকিলো 1 মাহত পৰিলো, 24 ঘণ্টা মানে নামাজটো পঢ়িলো। 5 ওয়াক্ত নামাজৰ পিছত যেতিয়া টাইম পাওঁ তেতিয়া স্কেটিং কৰিলো। তাৰ সময়ত মানে কাম বনোৱা আছে, কৰিব লাগে। এতিয়ালৈকেও শিকি আছো, এতিয়াও কমপ্লেইন হোৱা নাই। ইনশাআল্লাহ এদিন 900 আনিম, তোমালোকে দোয়া কৰিবা। 100ৰ ভিতৰত কিমান % আপুনি শিকিছে? 100ৰ ভিতৰত 60% শিকিলো, কিন্তু ভাল শ্ব' হলে কাটিব পাৰিম, মানে বেলেগ আৰু কিবা কিবি কৰিব পাৰিম। এতিয়া কম দামী শ্ব' ইমান কাটিব নোৱাৰো, দামী শ্ব' হলে। দামী শ্ব' কিয় নানে অনলাইনত? MM900 যেটো, এইটো মোৰ মনততো আশা আছে আনিব। সেইটো দাম কিমান? MM900 এইটো 10,000 টকা, 9,990 টকা। এনে আপুনি আৰ্থিকভাৱে দুৰ্বল কাৰণে আপুনি সেইটো আনিব পৰা নাই। মেইন কথাটো হ'ল সেইটো। গতিকে দৰ্শকসকল, আপোনালোকে এই মানুহজনক ছাপোৰ্ট কৰিব, সহায় কৰিব, আৰু তেখেতৰ এটা চেনেল আছে, ইউটিউব চেনেল আছে, ছাবস্ক্ৰাইব কৰিব, যাতে আৰু আগুৱাই যাব পাৰে। এটা গাঁৱৰ মানুহ যাতে আগুৱাই যাব পাৰে স্কেটিং কৰি। গাঁৱৰ ল'ৰা হৈ ইমান ধুনীয়াকৈ স্কেটিং কৰিছে। আমি নগাঁও অঞ্চলত, নগাঁও ডিষ্ট্ৰিক্টত আজিলৈকে মই সন্মুখত দেখা নাই, ভিডিঅ'ত চাইছোঁ। কিন্তু আজি টুকটুকি বজাৰত আহি চাইছোঁ যে এজন ল'ৰাই স্কেটিং কৰি আছে, সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। আৰু ৰাইজক দেখুৱাবা নেকি স্কেটিং কৰি অলপ? হ'ব, ঠিক আছে দিদি, ক। ঠিক আছে, অলপ দেখাই দিয়কচোন। আমাৰ গাঁৱৰ ৰাস্তাটো ইমান ভাল নহয়, ৰাবটো বেছি, সেইটো কাৰণে স্পীড আৰু 70 mm চকা, 80 mm 76 mm হলে স্পীড যাব পাৰো। এতিয়া 70 mm চকা, ইমান স্পীড নাই। গাঁৱৰ ৰাস্তা আৰু জাম বেছি। ৰাতিপুৱা হলে ভাল, ফজৰৰ নামাজ পঢ়ি পেলাই ৰাতিপুৱা ওলালে সেইটো সময়ত স্কেটিং কৰিলে ভাল। এতিয়া স্কেটিং কৰিলে আমাৰ কাৰণে বেলেগৰ যদি অসুবিধা হয় বেয়া।
এতিয়া আপুনি স্কেটিং যে চাইছে কেনেকুৱা লাগিছে এতিয়া আগতে ভিডিঅ'ত চাইছিলে এতিয়া সন্মুখত চাই আছে এতিয়া কেনেকুৱা লাগিছে সকলোৱে সাপোৰ্ট কৰিব এইটো চেনেলত সাপোৰ্ট কৰি দিব ধন্যবাদ